নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমতে কওঁ, মই এই চেনেলটোৰ যোগেদি নিজৰ ভাৱখিনিহে প্ৰকাশ কৰোঁ। যদি কিবা ভুল হয় আপোনালোকে মোক প্লিজ ভুল নুবুজিব আৰু ক্ষমা কৰি দিব। প্ৰথমে আৰম্ভ কৰিবলৈ লৈছোঁ যে জীৱনৰ কথা। আমাৰ জীৱনটো অতি খন্তেকীয়া। আজি আছোঁ আমি, কাইলৈ নাই। গতিকে আমাৰ এই বহুমূলীয়া জীৱনটো আমি সুখী হৈ থাকিবলৈ হ'লে আমি যদি এনেকৈ ভাবোঁ যে জীৱনত আমাৰ যিবোৰ হৈ গ'ল সেয়া ভালৰ বাবেই হ'ল, আৰু যি হৈ আছে সেয়া ভালৰ বাবেই হৈ আছে, আৰু যি হ'ব সেয়া ভালৰ বাবেই হ'ব। এনেকুৱা ধৰণৰ যদি আমি এটা পজিটিভ থিংকিং লৈ আমি আগবাঢ়ি যাব পাৰোঁ, তেতিয়া আমি হয়তো নিজে বহুত সুখী হৈ থাকিব পাৰিম। আৰু আমাৰ অতীতৰ যিবোৰ ঘটনা বা কথাই আমাৰ মনত দুখ দিয়ে, আমি সেইবোৰ যদি এৰাই চলিব পাৰোঁ, তেতিয়া আমাৰ বৰ্তমানটো সুন্দৰ হৈ তুলিব। কিয়নো অতীতৰ বেয়া কথাই আমাৰ বৰ্তমানটো সদায় নষ্ট কৰে। গতিকে বৰ্তমানটো সুন্দৰকৈ অতিবাহিত কৰিব পাৰিলে আমাৰ অতীতটো সুন্দৰ হ'ব। কাৰণ বৰ্তমানে এদিন অতীত হয়, আৰু বৰ্তমানটো সুন্দৰ হ'লে ভৱিষ্যতটো সুন্দৰ হ'ব। গতিকে আহকচোন আমি সুখী হৈ থাকোঁ।